গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে অনিতাছ লাইফৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি লৈ আহিছে এটা ট্ৰেন্ডিং হেক যেটো এতিয়া বৰ্তমান বহুতে চলি আছে আৰু বহুতে ট্ৰাই কৰিছে বহুতে বেলেগ বেলেগ ধৰণৰ ৰিভিউ দিছে গতিকে ভাবিলোঁ কি এবাৰ মই এই হেকটো ট্ৰাই কৰোঁ কেনেকুৱা বেনিফিট দিয়ে চলি নাজানো আৰু এইটো হৈছে হেয়াৰ হেক গতিকে বলক তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ যি ভিডিঅ'ৰ কথা কৈ আছিলোঁ সেইটো ভিডিঅ' হৈছে এইটো আৰু এতিয়া এওঁলোকে কি লৈছে নাৰিকলৰ তেল লৈছে ভিটামিন ই টেবলেট লৈছে এল'ভেৰা জেল লৈছে যিটো বজাৰত পোৱা যায় আৰু লগতে লৈছে গ্লিচাৰিন আৰু তাৰ পাছত ধুনীয়াকৈ মিক্স কৰিছে আৰু মিক্স কৰাৰ পিছত এটা ধুনীয়া টেক্সচাৰ ওলাই আহিছে গতিকে ব'লক তেতিয়াহ'লে আমিও এনেদৰে বস্তুখিনি লৈ লওঁ যোগাৰ কৰি লওঁ চ' আমি লৈছোঁ নেচাৰেল এল'ভেৰা জেল লগতে এয়া গ্লিচাৰিন আৰু গ্লিচাৰিন 2 চামুচ 1 চামুচ এনেকুৱা টাইপৰ আৰু এয়া নাৰিকলৰ তেল আৰু নাৰিকলৰ তেলটো মোৰ মানে আনফৰ্চুনেটলি গোটা হৈ থাকিলে যিহেতু ঠাণ্ডাৰ দিন নাৰিকলৰ তেল গোটা হৈ থাকে আৰু এয়া ভিটামিন ই কেপচুল আৰু এতিয়া দি লৈছোঁ জেলটো তো গোটা হৈ থকাৰ কাৰণে হয়তো মোৰ ক্ৰিমি সেনেকুৱা টাইপ নহ'লে তথাপি যিমানখিনি পাৰোঁ সিমানখিনি ক্ৰিমি বনাবলৈকে ট্ৰাই কৰিছোঁ আৰু এয়া নাৰিকলৰ গোটাকৈ তেল থকাৰ কাৰণে এনেকুৱা ধৰণৰ উখুৰ মুখুৰ হৈছে বাকী যা নহওক এয়া লগাই আহোঁ এয়া চুলিত লগাই আহিলোঁ আৰু প্ৰায় 1 ঘণ্টা সময় ৰাখিব লাগিব তাৰ পাছত ৰিজাল্টটো পাম 1 hour later তো এয়া ধুই আহিলোঁ আৰু দেখিবলৈ পাইছে অলপমান স্মুথ লাগিছে দেখাত আৰু অলপমান চাইনি লাগিছে এইবুলি ইমানো একদম জিলমিলাই থকা নাই যেনেকৈ ভিডিঅ'টোত দেখা পাইছিলোঁ কিন্তু অলপ লাহি লাগিছে বাৰু গাইজ এয়া আছিলে আজিৰ হেকটো আৰু আপোনালোকক ক'বলৈ মই এইটোৱে ক'ম যে স্পা হিচাপত দেখুওৱা গৈছে ভিডিঅ'টি স্পা নহয় আচলতে এইটো ক'বলৈ গ'লে আপুনি কণ্ডিশ্যনাৰ বুলি ক'বলৈ পাৰে কিন্তু কণ্ডিশ্যনাৰ কৰোঁতে যিটো মানে এটা ফিল হয় আপোনাৰ স্মুথ লাগে অলপমান চাইন কৰে সেনেকুৱা টাইপেই হৈছে অলপমান স্মুথ লাগিছে ধুনীয়া লাহি লাগিছে মানে একদম লাৰি কিনে তো সেনেকুৱাই আৰু কণ্ডিশ্যনাৰ বুলি ক'বলৈ পাৰে স্পা নিচিনা নহয় যদি মই এইটো নাম্বাৰ দিবলৈ যাওঁ তেতিয়াহ'লে 8 out of 10 গতিকে এয়া আছিলে আজি ভিডিঅ'টিত আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে আজিলৈ বাই বাই